Good morning everyone. Bihu বুলি যদি চুঙা পিঠা দৈ গাখীৰ জোল মিঠাই নাখাও সো বিহু কেনেকৈ যাব তাতে মাহঁতৰ ঘৰত আহিছো হেয়া লিউক কাষত বহাই লৈছো দেউতাই যোৱাকালি ধুনীয়াকৈ পুৰিছিলে সেইখিনিও দেখাই দিম বোলো হেয়া অকণমান আৰম্ভ কৰিয়ে দিও গা পা ধুই আহি ৰ'দত বহিয়ে ধুনীয়াকৈ খাব লৈছো এয়া দেউতাই যোৱাকালি এনেকৈ চুঙা পিঠা বনাইছিলে কিছুমানে গুৰ পিঠাগুৰি বনাই কিনে বনাই কিন্তু আমাৰ চাউল গোটা গোটা বৰা চাউলটোৰে বনাই সো আমাৰ পিনে এইটোৱে বনাইছে এইটো আমি এইটো খাইয়ে ভাল পাওঁ আৰু এনেকে মানে ভাত পানী খুৱাই খালে জলপান খুৱাই জলপান খালে তাৰ পিছতে মাছ মাৰিব ওলাই গ'ল গোটেই কেইটাই বোলো অকণমান ভিডিঅ' কৰিয়ে থৈ দিওঁ এয়া পেহী ল'ৰা ভাইটি দেউতা ভণ্টিৰ দেউৰ মোৰ মানুহজন গোটেই কেইটা একদম এটা পুখুৰীত মাৰিলে মাছ নাপালে তাৰপিছত আৰু এটা মানে পথাৰৰ মাজতে আমাৰ ডাঙৰ পুখুৰী আছে তাত মাৰিব গ'ল চ' তাত পায় নে নাপায় সেয়াও দেখাওঁ আৰু মোৰ মানুহজন হ'ল ৰাস্তাৰ পৰাই চোৱা সাহস নাই পানীত নামিবৰ কাৰণে দে জয় কৃষ্ণ বুলি পানী আছে বহুতখিনি মাছ এনেকৈ মানে প্ৰথমতে অহা নাই ঠাণ্ডাৰ মাছ না লুকাই থাকে চাগে আৰু ইমান ঠাণ্ডা ইহঁতক মই জোকাই আছোঁ আৰু কৈছে এবাৰ নামি চাচোন মোৰ কৈছোঁ মই বেমাৰী মানুহবোৰ নামিব এনেও সাহস নাই কাৰণ মোৰ পটককৈ চৰ্দি লাগে তাতে আৰু এদিনৰ কাৰণে আহিছোঁ মাহঁতৰ ঘৰত ইমানখিনিও নকৰোঁ এয়া মাছ নাহিলে সিহঁতক জোকাই মেলি মই গুচি আহিলোঁ এয়া খুৰা ছোৱালী ভণ্টি হয় তাক লগ ধৰিছোঁ টেঙা পাৰিবৰ কাৰণে আমাৰ ঘৰতে কৰ্দৈ টেঙাৰ গছ আছে তাই দেখাই দিব ৰ'ব এয়া কৰ্দৈ টেঙাৰ গছ কিন্তু মই গমেই নাপাওঁ এইবাৰ প্ৰথম লাগিছে বোলে তাকে বোলো আমি এতিয়া পাৰিবৰ কাৰণে ওলাই আহিলোঁ মানে বাৰী পিনে ওলাই আহি একেবাৰে দেখাই দিওঁ আপোনালোককো টেঙা পাৰা ঘৰৰে টেঙা একদম ধুনীয়া তাৰপিছত আমি খাম মজাকৈ সেয়াও দেখাম মজা বাপৰে বহুত হ'ল দেখাই দে এবাৰ কিমানকেইটা হ'ল এইটো কি ষ্টাইল কৰ্দৈ itu sana মজা এয়া ভণ্টি আৰু মই কৰ্দৈ বগৰী দুটামানো আছিলে কমলা টেঙা এটা একেবাৰে মিক্স কৰি ধুনীয়াকৈ বনাই লৈছোঁ এতিয়া খাওঁ মজাকৈ আৰু এওঁলোকো মাছ মাৰি আহিলে মাছ পালে এইকেইটা চ' আমাৰ মাছ বনাই খাব থাকিব সময় নাই মাছখিনি এৰিলোঁ এতিয়া যাব আহি পেহীহঁতৰ ঘৰত সোমালে ৰাস্তাৰ কাষতে পেহীহঁতৰ ঘৰ একদম PWD ৰাস্তাৰ ওচৰতে মানে পেহীহঁত নতুনকৈ উঠি আহিছে আৰু ইয়াত আহিয়ে বগৰী দেখা পাই এয়া বগৰী খালোঁ ঘৰৰ গছৰ বগৰী একো ভাইটি আৰু মানুহে পলৰে তিৰি বোলে ৰয় হেৰি জুই দেখিলে ন আমাৰ মনত টেঙা দেখিলে ৰৈ যায় আধা ঘণ্টা হ'লে এনেকৈ বগৰী আৰু জলকীয়া নিমখেদি খাই আছে বৰ্তমান পেহীয়াত নাই পেহী ডিউটিত গৈছে পেহাও ডিউটিত ভাইটি আছে মানে আমাৰ ঘৰতে আছিলে ভাইটি কালি খানা খাবৰ কাৰণে লৈ গৈছিলোঁ আজি তাক থ'ব আহিলোঁ আৰু কি ক'ম আৰু যিজনী বোৱাৰী আছে ভাই বোৱাৰী তাইও চাকৰি কৰে কোনোৱে ঘৰত নাথাকে ফ্ৰেছ জাতিলাও দিছে ভাইটি চিঙি কিনে গছৰ পৰা দুটা এয়া ভোট জলকীয়া আৰু বগৰী হা কোৱা আৰু চকলেট খাম কি হ'ব চকলেট গাড়ীতহে আছে নাযাব ময়ো খাইছোঁ বগৰী গাঁৱত আহিলে যাবলৈ মনেই নাযায় কিন্তু উপায়টো নাই এতিয়া যাবই লাগিব এতিয়া বগৰী চকৰি খাই চ' আমি যাই থাকোঁ গাড়ী চলাইছা নেকি পাৰিছা হা ইফালে চাই হাঁহি মাৰি দিয়া ছুটি তাৰ গাড়ী চলাব পায় গাড়ী চাৰি চলাই মিলি আমি আহি আছোঁ গুৱাহাটীলৈ আজিকালি এইটো চেনেলত মোৰ ভিডিঅ' বহুত কম দিয়া হয় আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে আৰু যোনো চেনেলটো চাব তাতে ডেইলি ব্লগ দিওঁ মই বহুত ভাল পাব এয়া আহি পাই গ'লোঁ গুৱাহাটীত আহিয়ে আমাৰ ওচৰৰে এখন তুলনি বিয়া আছিলে তাতে বোলো একেবাৰে সোমায়ে যাওঁ কাৰণ আহিবতো সময় নাই সেয়া তুলনি বিয়াৰ কইনাজনীকো দেখাই দিলোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা দিব আৰু যদি নতুনকৈ আহিছে এই চেনেলটোলৈকে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈকে তেতিয়ালৈ